BIDURBHAI 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 একাষাৰে মই এটা কথাই ক'ব বিচাৰিছোঁ দিছ ইজ হাউ ফিল্মছ আৰ ছাপ'জ টু বি মেড চিনেমা এনেকৈ বনাব লাগে বনালে য'ত চব বস্তুৰ এটা লিমিটেশ্যন আছে তেওঁলোকে চেটাৰ কৰিছে ব্যংগ কৰিছে তাতো এটা হিচাপত আছে গতিকে মই ভাবোঁ মই চাগে অসমীয়া চিনেমা ইমান হহা মোৰ মনত পৰা নাই আজিলৈকে গতিকে এই লেভেলৰ চিনেমা যদি বনে আই এম চিয়'ৰ যে আৰু বহুত প্ৰযোজক ওলাই আহিব যিয়ে বহু টকা খৰচ কৰি চিনেমা বনাবলৈ সাহস কৰিব কাৰণ পইচা ৰিকভাৰ ডেফিনেটলি হ'ব আৰু ইণ্ডিয়ান বা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত কম্পিট কৰিব লাগিলে আমাক এনেকুৱা অৰিজিনেল প্ৰডাক্ট লাগে য'ত এখন ছবিয়ে আমাৰ জাতিটোৰ গাথা আৰু বেথাবোৰ দাঙি ধৰে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যিবিলাক সমস্যা যি ধৰণৰ মানসিক দন্তদ্বন্দ্বত তেওঁলোক ভোগে এই আটাইবোৰ কথা ইমান সুন্দৰকৈ উত্থাপন কৰিছে ইমান মডাৰ্ণ ৱে ইমান ভাল টেকনিকেল নলেজেৰে মই ভাবোঁ যে চিনেমা এনেকৈ বনাব লাগে আৰু অসমীয়া দৰ্শক ৰাইজক মই অনুৰোধ জনাইছোঁ কাৰণ মই এজন অভিনেতা হিচাপে এজন ছবি নিৰ্মাতা হিচাপে মই এইখন চিনেমাক 10ৰ ভিতৰত 9.5 মাৰ্কছ দিছোঁ 9.5 আউট অফ 10 গতিকে মই আটাইকে অনুৰোধ কৰিছোঁ আপোনালোকে চিনেমা চাবলৈ আহক আৰু চিনেমা উদ্যোগটোৰ উত্থান কৰিম বুলি চিনেমা চাব নাহিব এনেকৈ মনৰ ভাৱ এটা লৈ আহক যে মই পইচা দিম আৰু মোক তাৰ এগেইনষ্টত এণ্টাৰটেইনমেণ্ট লাগে আৰু তেওঁলোকে এখন পইচা উচুল চিনেমা বহুত এক্সট্ৰিম ভাল লাগিছে মই বুজাব নোৱাৰোঁ আচলতে আৰু মই আগতেও য'ত ইণ্টাৰভিউ দিছোঁ তাত কৈছোঁ যে টিজাৰ চায়ে এক্সপেক্টেশ্যনটো বহুত বেছি আছিল আৰু একদম যিটো এক্সপেক্ট কৰিছিলোঁ তাতকৈ 100 টাইমছ আৰু বেছি বেটাৰ হৈছে বিৰাট বেছি ভাল হৈছে সকলোৱে চাব লাগে বিৰাট ভাল লাগিলে BIDURBHAI আজি প্ৰিমিয়াৰ শ্ব'টো চালোঁ ইমান বিৰাট ধুনীয়া চিনেমা ধুনীয়া ষ্টৰী ধুনীয়া স্ক্ৰিপ্ট ডাইৰেকশ্যন এক্টিং চিনেমাটোগ্ৰাফী মিউজিক গোটেইখিনি একদম টোটেল প্ৰডাক্ট এটা আৰু খুব মানে আমাৰ মিডল ক্লাছ মানুহখিনিক ইম'শ্যনছখিনি কিমান ধুনীয়াকৈ হাঁহিৰ মাজেৰে লৈ গৈছে সাংঘাতিক ভাল লাগিল গতিকে দৰ্শকক কওঁ আপোনালোকে আহক BIDURBHAI চাওক বিৰাট ভাল পাব প্ৰিমিয়াৰ চালোঁ আৰু এক্সপেক্টেশ্যন বহুত আছিলে আৰু সেই এক্সপেক্টেশ্যন ক্ৰছ কৰি বহুখিনি মানে এটা নতুন ফ্লেভাৰ আৰু এনেকুৱা মোৰ মতে অসমৰ ইণ্ডাষ্ট্ৰীত এনেকুৱা এখন মুভি আমি দেখা নাই মানে চিনেমেটোগ্ৰাফী হওক ডিৰেকশ্যন হওক এক্টিং হওক ইমান ধুনীয়া প্ৰেজেণ্টেশ্যন খুব ভাল লাগিলে আৰু মানে সঁচাকৈ এটা গিফ্ট অসমৰ ৰাইজৰ কাৰণে আৰু থেংকফুল টু SUBN টীম আৰু BIDURBHAI সকলো কৰ্মকৰ্তালৈ বহুত ধন্যবাদ তেওঁলোকে ইমান ধুনীয়া এটা আমাক গিফ্ট দিছে আচলতে অসমৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে আৰু আশা কৰোঁ 19 তাৰিখৰ পৰা সকলো অসমৰ ৰাইজে খুব ধুনীয়াকৈ আদৰি ল'ব মাঘ ফাগুন চ'ত BIDURBHAI এতিয়া চিনেমা হলত এইখন চিনেমাই ৰঘুপতিৰ ৰেকৰ্ডো ভাঙিব ইউটিউবত যিমান জুই জ্বলাইছিলে তাতকৈ বেছি জুই জ্বলাবলৈ গৈ আছে এতিয়া ডাঙৰ পৰ্দাত এটা ভাষা যদি ক'ব যাওঁ আউটষ্টেণ্ডিং বিৰাট ধুনীয়া চিনেমা মানে ভাষা কম এতিয়াও গুজবম্পছ মোৰ হাতৰ নোম শিয়ৰি আছে মানে সুব্ৰতকো কৈছোঁ অসমৰ ৰাইজকো কওঁ যে এতিয়ালৈকে 2024 চনৰ মই যিমান অসমীয়া চিনেমা চাইছোঁ দ্য বেষ্ট চিনেমা ছ'ফাৰ আৰু অসমবাসীৰ কাৰণে অসমৰ কাৰণে এইখন এখন উপহাৰ মিছ নকৰিব মিছ কৰিলে পস্তাব বিৰাট ধুনীয়া চিনেমা বনাইছে দিল খুছ এটা শব্দত বিৰাট ভাল হৈছে যিটো এণ্টাৰটেইনমেণ্ট বুলি কোৱা হয় চিনেমা এণ্টাৰটেইনমেণ্টৰ এটা মাধ্যম হয় গতিকে এণ্টাৰটেইনমেণ্টৰ ফুল পেকেজ হৈছে ৱেব ছিৰিজ যিমান ভাল পাইছিলে তাতকৈ বেছি চিনেমাখন ভাল পাব বুলি মই চিয়'ৰ প্ৰতিজন অভিনেতা একদম সৰু চৰিত্ৰটোৰ পৰা প্ৰতিজন অভিনেতাই ইমান ধুনীয়া অভিনয় কৰিছে আৰু ডাইৰেক্টৰে এটা ছাৰপ্ৰাইজ দিছে সেই ছাৰপ্ৰাইজটো মই ভাবোঁ আপোনালোকে চিনেমা হলত আহি চালে বেছি ভাল হ'ব আমাৰ কাৰণে এইটো বিৰাট ডাঙৰ ছাৰপ্ৰাইজ আছিলে বিৰাট ভাল লাগে চিনেমাখন চাই হললৈ আহক চিনেমাখন চাওক অসমীয়া চিনেমাৰ কাৰণে নহয় এখন ভাল চিনেমা কিছু সময় হাঁহিবলৈ ফূৰ্তি কৰিবলৈ আৰু হাঁহিৰ মাজেৰে ফূৰ্তিৰ মাজেৰে কিছুমান সঁচা কথা ক'বলৈ সাহস কৰিছে চিনেমাখনৰ জৰিয়তে গোটেই টীমটোৱে এই সাহসটো কৰাটো বহুত ডাঙৰ কথা গতিকে খুব ধুনীয়া মেছেজ এটাও আছে চিনেমাখনৰ জৰিয়তে আমি সকলোৱে ৰৈ আছিলোঁ বহুত দিন বহুত পলম কৰিলে সেইটো খং এটা আছিলে কিন্তু আজি চাই পেলাই গোটেই খং অভিমানবোৰ নাইকিয়া হ'ল আৰু যিমান ভাবিছিলোঁ তাতকৈ অধিক বেছিকৈ ভাল লাগিছে সুব্ৰতৰ কথা কি ক'ম আৰু সি তাৰ এতিয়ালৈকে যিমান কাম কৰিছে দিছ ইজ দ্য বেষ্ট ওৱান আৰু প্ৰতিজন সদস্য প্ৰতিজন কলাকুশলীয়ে ইমান ভাল কাম কৰিছে
দিছে ডাইলগবোৰত মানে সৰু সৰু কথা ডাঙৰ ডাঙৰ ইছ্যুবোৰক দেখুৱাই দিছে আমাৰ গাঁওখনত কি আমাৰ গাঁৱৰ পৰিয়াল এটাই কিনো অনুভৱ কৰে কিনো চলি থাকে অন্তৰত তেওঁলোকৰ সকলো কথা ইমান সুন্দৰকৈ উপস্থাপন কৰিছে বেকগ্ৰাউণ্ড স্ক'ৰৰ এটা বহুত ডাঙৰ হাত আছে চিনেমাখনত প্ৰণয় মই ভাবোঁ যে হি হেজ ডান হিজ বেষ্ট টিল ডেট আৰু ইমান ভাল কাম হৈছে মুঠতে পৰিয়ালৰ সকলো সদস্য একেলগে বহি চাব পৰা এখন চিনেমা য'ত আপোনালোকে হাঁহিবও পাৰিব কান্দিবও পাৰিব সকলোবোৰ পাব যিমান আশা কৰিছিলোঁ তাতকৈও বহুত বেছি ভাল লাগিলে আৰু সুব্ৰতে পুনৰ এবাৰ নিজক প্ৰমাণ কৰিলে যে এজন সুদক্ষ তেওঁ পৰিচালক বাকী স্ক্ৰিপ্ট ষ্টৰি সাংঘাতিক ষ্ট্ৰং এক ছেকেণ্ডো ক'তো মানে ব'ৰ হোৱাটো বাদেই মানে বেলেগ কিবা এটা কথা ভাবিবলৈ মাজত এক ছেকেণ্ডৰ অৱকাশ নাই মানে খুব গ্ৰিপিং গোটেই ষ্টৰিটো বাকী এক্টৰছৰ কথাই ক'ম নে বাকী কেমেৰা ৱৰ্কৰ কথাই ক'ম নে মেকআপেই ক'ম নে কষ্টিউমেই ক'ম নে ওৱান টু অল চবেই ইমান ভাল কাম কৰিছে মই এতিয়া আগৰ পৰাই জানি আছিলোঁ তেওঁলোক আমি এটা পৰিয়ালৰ নিচিনা অলপকৈ জানি আছিলোঁ যেতিয়া মই 100% মই বিশ্বাসী যে ৰাইজে চাই খুবেই ভাল পাব আৰু এখন সাংঘাতিক ভাল এখন অসমীয়া ছবি তেওঁলোকে অসমীয়া দৰ্শকক উপহাৰ দিয়ে সাংঘাতিক এখন ভাল চিনেমা বিদুৰ ভাই গতিকে আৰম্ভণিৰ পৰা শেষলৈকে ইমানেই ভাল লাগিলে আমনি নালাগিলে গতিকে আপোনালোক আহক 19 তাৰিখৰ পৰা প্ৰতিটো হলত বিদুৰ ভাই লাগিব গতিকে আপোনালোকৰ পইচাটো অথলে নাযায় সাংঘাতিক ভাল এখন চিনেমা আপোনালোকে আৰু মই কৈছোঁৱেই যিহেতু আৰম্ভণিৰ পৰা হাঁহিব লাগিব শেষলৈকে অলপ দুখো লাগিব কিন্তু দুখটো প্ৰকাশ কৰিবই নোৱাৰি হাঁহি আকৌ ষ্টাৰ্ট হৈ যায় গতিকে আপোনালোকৰ পইচাটো অথলে নাযায় গতিকে বিদুৰ ভাই চাবলৈ আহিব বিদুৰ ভাই আৰু অসমৰ এখন নতুন চিনেমা মানে এইটো আপোনালোকে গম পায় ইউটিউবৰ ছিৰিজ আছিল বিদুৰ ভাই এতিয়া চিনেমালৈ হ'ল আৰু ডাঙৰ পৰ্দাত আপোনালোকে চাওক আৰু খুব ধুনীয়া হৈছে বিদুৰ ভাই চাই আপোনালোকে হাঁহি পেট বিষাই যাব আৰু সকলোৱে এনজয় কৰক নিজৰ হ'লেও আজি অডিয়েঞ্চ হিচাপে কৈছোঁ খুব ভাল এক্টিং কৰিছে আমাৰ গোটেইকেইটা চকুৰে খুব ভাল কাম কৰিছে গোটেই টিমটো খুব ভাল হৈছে আপোনালোক আহক চাবলৈ খুব ভাল পাব আৰু মই নিজৰে আজি চকু পানী ওলাইছে আমাৰ গোটেইকেইটা এক্টিং চাই খুব ভাল লাগিলে মোৰ নিজৰে খুব ভাল লাগিল আচলতে আৰু বিদুৰ ভাই পৰিয়াললৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ যেনেকৈ আশা কৰি আছিলোঁ এখন খুব ধুনীয়া অসমীয়া ছবি চাবলৈ পাম বুলি আৰু ঠিক একদম যেনেকৈ আশা কৰিছিলোঁ তেনেকৈ এখন চিনেমা আমি চাবলৈ পাইছোঁ আৰু অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে আহক অহা 19 আগষ্টৰ পৰা অসমৰ প্ৰতিটো চিনেমা গৃহতে বিদুৰ ভাই আপোনালোকে উপভোগ কৰিব পাৰিব গতিকে আহক ধুনীয়াকৈ আৰু অসমীয়া চিনেমাক আৰু অকণমান আগবাঢ়ি যাবলৈ সহযোগ কৰক ধন্যবাদ বিদুৰ ভাই চাই মানে কি ক'ম মই ভাষা নাই নিজে কান্দিছোঁ হাঁহিছোঁ ইমান ধুনীয়া এখন ছবি আৰু সকলোৱে চাব পৰা এখন ছবি আৰু যদি নাচায় তেতিয়াহ'লে বহুত মানে মিছ কৰিব আৰু সকলো আহক চাওক মানে এনজয় কৰক চালোঁ মুভিখন বহুতেই ভাল আছিলে যিটো তেওঁলোকে ষ্টেণ্ডাৰ্ড এক্সপেক্টেশ্যন ছেট কৰিছিলে অডিয়েঞ্চৰ মনত ছিৰিজখনৰ পৰা তাতকৈ এক্সপেক্টেশ্যনতকৈ বহুত বেছি এটা নেক্সট লেভেলৰ তেওঁলোকে প্ৰেজেণ্টেশ্যন দিব পাৰিছে কমিক টাইমিং হওক তেওঁলোকৰ ষ্টৰি লাইন হওক এক্টিং হওক এভৰিথিং ৱাজ পাৰফেক্ট মানে গ্ৰাফিক্সৰ পৰা এডিটিঙৰ পৰা এভৰিথিং ৱাজ পাৰফেক্ট সকলোৱে আহি চাব লাগে হাইলি ৰেকমেণ্ড বঢ়িয়া লাগিল 19 তাৰিখৰ পৰা চবেই হলত পাবই চবেই হলত যাতে চাই বঢ়িয়া চিনেমা খুব ধুনীয়া এটা পদক্ষেপ মানে ইউটিউবৰ পৰা চিনেমা জগতলৈ খুব ধুনীয়া ভাল লাগিলে বহুত বেছি আৰু আশা কৰোঁ অসমৰ ৰাইজে বহুত বেছি ভাল পাব খুব বেছি ভাল লাগিল এখন ভাল আমি অসমীয়া চিনেমা আমি বিদুৰ ভাই সকলো পৰিয়ালৰ ফালৰ পৰা আমি উপহাৰ হিচাপে পালোঁ আৰু সকলোৱে যাতে চিনেমাখন চায় আৰু অনাগত দিনবোৰ এনেকৈ আমাৰ অসমীয়া চলচ্চিত্ৰ জগতখনত এনেকুৱা কাম কিছুমান আগবাঢ়ি গৈ থাকে আৰু থেংক ইউ সুব্ৰত দা আৰু সকলো বিদুৰ ভাই টিমটোলৈ ধন্যবাদ এনেকুৱা এখন চিনেমাৰ বাবে উপহাৰ দিয়া হয় চিনেমাখন চালোঁ বিদুৰ ভাই বহুত বেছি ভাল লাগিলে মানে একচুৱেলি গোটেই পৰিয়ালটোৰ লগত মই ষ্টাৰ্টিঙৰ পৰা নহয় আধাৰ পৰা জড়িত আছোঁ প্ৰমোশ্যনৰ পৰা মই যিহেতুকে গান গাইছিলোঁ সেনেকৈ লগ পাইছিলোঁ আমি গোটেই টিমটোক আৰু তেতিয়াৰ পৰাই নিজৰ ভাৱটো আছিলে আৰু নিজৰ বুলিয়ে চাব আহিলোঁ আৰু আপোনালোকে আহক বহুত ধুনীয়া মেছেজ আছে ইয়াতে মানে আনএক্সপেক্টেড মানে আপুনি বহুত হাঁহিব বহুত কান্দিব দুয়োটাৰ মাজত আছে গতিকে আপোনালোক আহক 19 জুলাই ৰিলিজ হ'বলৈ গৈ আছে সকলোৱে মৰম দিয়ক বিদুৰ ভাই বহু অপেক্ষাৰ অন্তত ৰাইজৰ মাজলৈ আহিছে এই বিশেষ ছবিখন আমি বহুদিন ৰৈ আছিলোঁ কেতিয়া আহিব এই দিনটো কেতিয়া পাবহি অৱশেষত পালেহি আৰু মই এটা চিনেমাখন চাই আজি এই স্পেচিয়েল শ্ব'টো চাই এটা কথাই কওঁ যে আপোনালোকে নোচোৱাকৈ নাথাকিব কিবা এটা মিছ কৰিব যদি নাচায়
যদি মোক আপোনালোকে কয় 10ৰ ভিতৰত কিমান নাম্বাৰ দিব লাগে মই 10 দিম। এনেকুৱা নহয় যে আহিলোঁ চিনেমাখন চালোঁ কিবা এষাৰ ক'ব লাগে কৈ দিলোঁ, এইটো কথা নহয়। কিন্তু অন্তৰৰ পৰা কৈছোঁ 10ৰ ভিতৰত 10 দিবলৈ সাজু হৈছোঁ। আৰু মাজে মাজে যিবিলাক মেছেজ দিছে আপোনালোকে প্ৰত্যেকজনে নিজক ৰিলেট কৰিব পাৰিব। য়েছ, সমাজখনত এইটো হৈ আছে, অমুকে এইটো কাম কৰি আছে, ঠিক মুঠতে চাওক বিদুৰ ভাই চাব পাৰে, ধুনীয়া। বিদুৰ ভাই চালোঁ। আচলতে ইমান দিনে অসমীয়া চিনেমাৰ উত্তৰণ যে শুনি আছিলোঁ, বাকী চিনেমাবোৰ চাই এনেকুৱা লাগিছিলে আচলতে চাউথৰ চিনেমাৰ উত্তৰণ ঘটিছে। আজি সুব্ৰতৰ খুব ভাল কাম হৈছে, প্ৰকৃত অসমীয়াগিৰিৰ এখন অসমীয়া চিনেমা চালোঁ। থেংক ইউ সুব্ৰত, গোটেই বিদুৰ ভাই টিমলৈ অশেষ ধন্যবাদ আমাক ইমান ধুনীয়া এখন ছবি উপহাৰ দিয়াৰ বাবে। আৰু আগলৈও এনেকৈ বিদুৰ ভাই টিমৰ পৰা আৰু বহু বেছি আশা কৰোঁ। বহুত ভাল লাগিলে চাই, মানে আগৰখন যেনেকৈ চান্স পেক্টৰ আগৰখনতকৈ আৰু বেছি ভাল হৈছে। বহুত বেছি ভাল হৈছে আগৰখনতকৈ। ভাল হৈছে, মজা লাগিছেনে? তুমি এবাৰ দেৱ ভগৱানটো কৈ দিয়া। ভগৱান ফুলাই দে, কপালখন ফুলাই দে। তাই পূৰা চাইছে, একদম গুৰুত্ব দিবলৈ, মানে ইমান ভাল পাইছে তাই। সকলোৰে এক্টিং মানে বহুত বেছি ভাল হৈছে আৰু নেচাৰেল, মানে ফুল্লি নেচাৰেল, ওৱান অফ দ্য ফেভৰেট ফিল্ম অফ মানে আছামিজ মুভি। বহুত বেছি ভাল লাগিছে, বহুত বেছি। সকলোৱে বিদুৰ ভাই চাব। আৰু হাঁহি ধেমালি, আগৰখনটো আপোনাৰ ৱেব ছিৰিজখন যদি চাইছে তাত অকল হাঁহি ধেমালি আছিলে, এইখনত সকলোখিনি পাব আৰু সকলোকে অনুগ্ৰহ কৰিছোঁ সকলো আহিব, চিনেমাখন চাব আৰু খুব ভাল পাব, একদম প্ৰপাৰ বিউটি। বিদুৰ ভাই চালোঁ, SUV আৰু টিমৰ বিদুৰ ভাই, আৰু অসমৰ প্ৰায় আটাইবোৰ লোকেই এণ্টিচিপেট কৰি থকা, সকলোৱে আশা কৰি থকা এখন চিনেমা। আজি প্ৰিমিয়াৰ শ্ব'ত উপস্থিত আছোঁ আৰু একেবাৰে সৰুকৈ চিনেমাখনৰ পাৰ্ট হ'বলৈ পাই মোৰো বৰ ভাল লাগিল। আৰু চিনেমাখন চাই পেলাই অনুভৱ কৰিছোঁ যে বিগত সময়ছোৱাত অসমীয়া চিনেমালৈ এটা আটাইতকৈ ডাঙৰ এটা উপহাৰৰ দৰে। আৰু আগলৈ অসমীয়া চিনেমা কেনেকুৱা হোৱা উচিত তাৰে বহুতকেইটা ৰাস্তা মুকলি কৰি দিয়াৰ বাবে SUV গোটেই টীম, সমগ্ৰ বিদুৰ ভাই পৰিয়াললৈ মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকে চাব। সাংঘাতিকভাৱে ভাল লাগিলে চিনেমাখন। চিনেমাখনৰ কি নাই বুলি ক'ব পাৰি, ইয়াৰ কমিক টাইমিং, ইয়াৰ স্পীড, ইয়াৰ ছ'চিয়েল মেছেজ। এই জৱানখন চাই পেলাই যিটো অনুভৱ হৈছিলে মোৰ আজি একজেক্টলি অসমীয়া হিচাপে অসমীয়া চিনেমা এখন চাই সেই অনুভৱটো হ'ল। সেইটো কাৰণে মই বহুত প্ৰাউড ফিল কৰিছোঁ। আৰু আমি অসমীয়া চিনেমা এখন যে বাহিৰৰ লগত তুলনা কৰিব পৰা হৈছোঁ, সেইটো আটাইতকৈ ডাঙৰ কথা আৰু গুৰুত্বপূৰ্ণ কথা। বৰ ভাল পালোঁ চিনেমাখন। আচলতে বিদুৰ ভাইটো আমাৰ প্ৰত্যেকৰে মুখে মুখে থকা এটা জনপ্ৰিয় আচলতে নাম বুলি ক'ব লাগিব। আৰু অসমৰ ৰাইজৰ বিদুৰ ভাইৰ লগত খুব সুন্দৰকৈ পৰিচিত। খালি এইবাৰ ডাঙৰ পৰ্দাত আহিছে, খুব সুন্দৰ কাহিনী, মোৰ খুব ভাল লাগিলে। আৰু অসমৰ ৰাইজক চাবলৈ অনুৰোধ কৰিছোঁ, কাৰণ খুব মজা পাব আপোনালোকে। ইয়াত কান্দিবও পাৰিব, হাঁহিবও পাৰিব, হাঁহি বাগৰি যাব। গতিকে বিদুৰ ভাইৰ গোটেইকেইটা মোৰ বন্ধু আছে, ভাইটি আছে, গোটেইখিনি আমি ঘৰৰ মানুহ। গতিকে সকলোকে বহুত শুভেচ্ছা জনাইছোঁ ইমান সুন্দৰ এখন ছবি নিৰ্মাণ কৰাৰ বাবে, ৰাইজক উপহাৰ দিয়াৰ বাবে। সুব্ৰত খুব সুন্দৰ কৰিছে আৰু কাৰিকৰী বিভাগৰ গোটেইখিনিকে যিসকলে অভিনয় কৰিছে আটাইকে বহুত শুভেচ্ছা আৰু খুব ভাল লাগিছে। আটাই চাবলৈ আহিব। বিদুৰ ভাইলৈ বহুত বেছি এক্সাইটেড। এতিয়া দিনটো নাৰ্ভাছ হৈ আছিলোঁ আজি কি হ'ব, কিন্তু আজি প্ৰিমিয়াৰ পিছত দৰ্শকৰ ৰিয়েকশ্যন দেখি এইটো আমি বিশ্বাস কৰিব পাৰিছোঁ যে ৰাইজে বিৰাট ভাল পাব, অসমৰ ৰাইজে। আৰু মই আহ্বান জনাইছোঁ 19 তাৰিখে ছবিখন ৰিলিজ হ'ব, সকলোৱে হিলদোল ভাঙি সপৰিয়ালে সবানভাৱে সকলো আহক আৰু ছবিখন উপভোগ কৰক। আপোনালোকৰ মৰমৰ কাৰণে আচলতে ছিৰিজৰ পৰা আজি চিনেমালৈ ৰূপান্তৰিত হ'ল। গতিকে আপোনালোকে সকলোৱে চাব বুলি আশা কৰিছোঁ আমি, আৰু মৰম দিব বুলি আশা কৰিছোঁ। আজি আমাৰ বৰ সুন্দৰকৈ মানে প্ৰিমিয়াৰ হৈ গ'ল আৰু দৰ্শকৰ চিঞৰ আৰু উৎপাতত আমি গম পাইছোঁ আমাৰ ছবিখন ৰাইজে ভাল পাইছে। আৰু আপোনালোক হললৈ আহক, চিনেমাখনৰ মৰম দিয়ক, আৰু আপোনালোকৰ মৰমে আমাৰ সফলতা বুলি আমি ধৰি ল'ম। ধন্যবাদ। তো এয়া উদুলি মুদুলি পৰিৱেশ, একেবাৰে খুব ধুনীয়া এটা পৰিৱেশ। আৰু ফাইনেলি আমাৰ আজি প্ৰিমিয়াৰ শ্ব' আছিলে আৰু কাইলৈ গোলাঘাটত আছে। ইয়াৰ পিছতে 19 তাৰিখৰ পৰা সমগ্ৰ অসমতে আহি আছে বিদুৰ ভাই। আপোনালোকে চাব, মৰম দিব বিদুৰ ভাইক। আৰু পাছৰ সপ্তাহত নিশ্চয়কৈ আমাৰ অসমৰ বাদে বাকীখন ৰাজ্যতো বিদুৰ ভাই আহি আছে। সকলোৱে মৰম দিব, চাব, ভাল লাগিলে শ্বেয়াৰ কৰিব, আপোনজনকো চোৱাব, আৰু যদি কিবা বেয়া পায় সেয়াও গঠনমূলকভাৱে সমালোচনা কৰিব আশাৰে। ধন্যবাদ। যিটো সমাগম হ'ল আজি প্ৰিমিয়াৰ শ্ব'ত, তাক দেখি আমি যথেষ্ট উৎফুল্লিত হৈ পৰিছোঁ আৰু আশা কৰিছোঁ অহা 19 তাৰিখৰ পৰা প্ৰতিটো ছবিগৃহতে সকলোৱে আহি যাতে আমাক এনেকৈ সহায় সহযোগিতা আগবঢ়ায়।
আৰু বিদুৰ ভাইক আপোনালোকে বহুত বেছি মৰম দিয়ে। আজি আমাৰ ছবিখন ৰাইজৰ মাজলৈ প্ৰথমবাৰৰ বাবে এৰি দিলোঁ প্ৰিমিয়াৰ শ্ব' হিচাপে। বহুত দিনৰ কষ্ট মানে আশা ভয় সকলোখিনি সংমিশ্ৰণ হৈ আজি মানুহৰ ফিডবেক বা মানুহৰ ৰিয়েকশ্যনছখিনি আজি আমি পাই ভয়ো লাগিছে ভালো লাগিছে। কিন্তু 19 তাৰিখৰ পৰা আমাৰ চিনেমাখন ছবিগৃহত আহি গৈছে। ইতিমধ্যে বুক মাই শ্ব'ত আমাৰ টিকট খুলি দিয়া হৈছে। আপোনালোকে 19 তাৰিখৰ পৰা চাবলৈ পাব আৰু বিশ্বাস যে ভাল পাব চাই। আপোনালোকে খালি আহিলেই হ'ল। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ বিদুৰভাই চিনেমাখনৰ প্ৰিমিয়াৰ শ্ব' ইতিমধ্যে শেষ হ'ল আৰু কাইলৈ আছে আমাৰ গোলাঘাটত। বাকী সকলো আহক দলে বলে চিনেমাখন চাওক, খুব ভাল পাব, সেইটো আমাৰ বিশ্বাস। আজি আমাৰ বিদুৰ ভাই প্ৰিমিয়াৰ শ্ব' আছিলে, সকলোৱে চালে, সকলোৱে মৰম দিছে, ভাল পাইছে। গতিকে 19 তাৰিখে আমাৰ 19 জুলাই তাৰিখে বিদুৰ ভাই চিনেমা সমগ্ৰ অসমত ৰিলিজ হ'ব। সকলোৱে যেনেকৈ ছিৰিজখন মৰম দিছিলে, চিনেমাখনো আহি চাই মৰম দিব বুলি আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আৰু আমাৰ অনলাইন টিকেট বুক হৈ আছে বুক মাই শ্ব', আপোনালোকে বুক কৰি চিনেমাখন চাবলৈ আহে। আজি আমাৰ বিদুৰভাই চিনেমাখনৰ প্ৰিমিয়াৰ হৈ গ'ল। সকলোৱে বৰ ভাল সঁহাৰি, বৰ ভাল লাগিল আমাৰ। অহা 19 তাৰিখৰ পৰা চিনেমাখন আপোনালোকৰ চিত্ৰগৃহত চাবলৈ পাব। অনলাইন বুকিং চলি আছে, আপোনালোকে অনলাইন বুকিং কৰিব পাৰিব। চিনেমাখন চাব, চাই কেনেকুৱা পাই জনাব।